দেৱাশিষ সাহাৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। দেৱাশিষে আমাক জনাব গোলাঘাটত কি ধৰণে ভোগালী গাদৰাৰ প্ৰস্তুতি চলাইছে এই মুহূৰ্তত। পুহৰ শেষত ৰাজ্যত সংগোপনে আহিছে মাঘ। মাঘৰ বাবে ভোগালীৰ বাবে ৰাজ্যৰ চৌদিশে ব্যাপক প্ৰস্তুতি চলিছে। গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কণ কণ শিশুসকলক ভোগালীৰ শিক্ষা প্ৰদান কৰিবৰ বাবে আজি প্ৰতীকী ৰূপত ভোগালী পালন কৰা হৈছে ৪ নং টাউন কুমাৰপতি বুনিয়াদী বিদ্যালয়ৰ প্ৰাংগণত। মোৰ সহযোগী বিকাশ আপোনাৰ দেখুৱাইছে এটা মেজি ইতিমধ্যে প্ৰজ্বলিত হৈছে। কাষত বিভিন্ন প্ৰকৰণ ভোগালীৰ উপকৰণ ইত্যাদিবোৰ সজাই ৰখা হৈছে। মেজি জ্বলোৱা নিয়ম পৰম্পৰা ইত্যাদি সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰা হৈছে। মই আপোনালোক দেখুৱাইছোঁ ভোগালীৰ পিঠা পনা সকলোখিনি ইয়াত ৰখা হৈছে আৰু পৰম্পৰাগত ৰীতি নীতিৰে প্ৰতীকী ৰূপত আজি ৪ নং টাউন কুমাৰপতি নিম্ন বুনিয়াদী বিদ্যালয়ত এই ভোগালী পালন কৰা হৈছে। মই আপোনালোকক দেখুৱাই গৈছোঁ বানবাতি কাঁহৰ কাঁহী ইত্যাদিবিলাক তেওঁলোকে ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছে আৰু ভোগালীৰ যিসমূহ উপকৰণ অসমীয়া পৰম্পৰাগত যিসমূহ খাদ্যাভ্যাস বা ভোগালীৰ খাদ্যাভ্যাসৰো প্ৰকৃততে আভাস ছাত্ৰ ছাত্ৰীসকলক দিব বিচাৰিছে। মই পোনে পোনে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ডাঙৰীয়ানী আছে, মই কথা পাতিম। কেনেধৰণে মনলৈ আহিল এই কথা? পূৰ্বতে হৈছিল নে এইবাৰ প্ৰথমতে হৈছে? প্ৰথমতে মই নমস্কাৰ জনাইছোঁ। আপোনালোকৰ এই চেনেলৰ যোগেদি মই সমগ্ৰ অসমবাসীলৈ আগন্তুক ৰঙালী বিহু ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই বিদ্যালয়খন 125 বছৰ হ'ল স্থাপিত হোৱা, কিন্তু আজিলৈকে এই বিদ্যালয়ত এনেকুৱা ধৰণৰ কোনো উৎসৱ আমাৰ হোৱা নাই। আগতে আমি নভবা নহয়, মই আগতে কেইবাবাৰ ভাবিছিলোঁ যে এনেধৰণে পাতিলে সুবিধা পাতিব পাৰিম নেকি। আৰু যিহেতু ছাত্ৰ ছাত্ৰীসকলক আজিকালি হাতে কামে কৰি দেখুওৱাটোৱেই মানে শিক্ষাৰ বেছি লক্ষ্য। আমি কিতাপত পঢ়াতকৈ আমি হাতে কামে কৰিলে আমাৰ বেছি মনত থাকে আৰু সেই উদ্দেশ্য আগত ৰাখি মোৰ সহকৰ্মীসকলৰ সহযোগিতা তৎপৰতা আৰু বিদ্যালয় পৰিচালনা সমিতি আৰু অভিভাৱকসকলৰ সহযোগিতাত আমি আজি এই মানে কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সমৰ্থ হৈছোঁ। গতিকে আমাৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীসকলক আমাৰ যি সংস্কৃতি অসমীয়া সংস্কৃতিৰ যিটো পৰম্পৰা সেই পৰম্পৰাখিনি তেওঁলোকক আমি চিনাকি কৰাই দিয়া, যাতে তেওঁলোকে গোটেই জীৱন জুৰি যাতে আমাৰ অসমীয়া পৰম্পৰাখিনি তেওঁলোকে জানে। যিহেতু সংস্কৃতি হৈছে এটা জাতিৰ পৰিচয়ক আৰু এই জাতিৰ পৰিচয় দিবলৈ হ'লে আমি আমাৰ সংস্কৃতিক আমি ৰক্ষা কৰিব লাগিব, সংস্কৃতিক আগবঢ়াই নিব লাগিব আৰু এই সংস্কৃতিক আমাৰ ভৱিষ্যত ধৰণীধৰ এই ছাত্ৰ ছাত্ৰীসকলে ৰাখিব। গতিকে এই ছাত্ৰ ছাত্ৰীসকলক এই সংস্কৃতিৰ লগত পৰিচয় কৰোৱা হৈছে আমাৰ মূল উদ্দেশ্য। ধন্যবাদ জনাইছোঁ আৰু মই দেখুৱাই যাব যত্ন কৰিছোঁ। অকণমান চমুকৈ জানিম কি কি উপকৰণ ইয়াত ৰখা হৈছে? মেজি দেখিছোঁ, পিঠা পনা দেখিছোঁ, কি কি ৰাখিছে আপোনালোকে? আমি ইয়াত প্ৰথমে ভেলাঘৰ সজা হৈছে যোৱাকালি আৰু আমি ইয়াত মেজি আপুনি দেখাই পাইছে মেজি জ্বলাইছোঁ আৰু ইয়াত আমি পিঠা পনা আমি সকলো শিক্ষক শিক্ষয়িত্ৰী অভিভাৱকৰ পৰাই আমি পিঠা পনা আনিছোঁ। তিল পিঠা, ঘিলা পিঠা, নাৰিকলৰ লাড়ু, চুজি লাড়ু, তিলৰ লাড়ু, মুড়ি লাড়ু আৰু আমাৰ আপোনাৰ নিমকি আছে আৰু কৈছে বাইদেউ এই যি ভোগালী বিহুৰ লগত আমাৰ গোটেই সমগ্ৰ ভাৰতবৰ্ষতে এই বিহু উদযাপন হয়। যেনেকৈ আপোনাৰ বেংগলত মকৰ সংক্ৰান্তি বুলিয়ে কয়, পঞ্জাৱ আৰু মহাৰাষ্ট্ৰত লহৰী বুলি কয়, তামিলনাডুত পোংগল বুলি কয়, কেৰেলাত ওনাম বুলি কয়। নামবোৰ হয়তো বেলেগ হ'ব পাৰে, কিন্তু আমাৰ এই মকৰ সংক্ৰান্তিটো সমগ্ৰ ভাৰতবৰ্ষতে উদযাপন কৰা হয়। তাৰ লগত আমি সদায় মানে ছাত্ৰ ছাত্ৰীসকলক বিহু সংক্ৰান্তে কওঁ, তেওঁলোকে মুখস্থ কৰে। আমি দেখিছোঁ সদায় মুখস্থ কৰা দেখিছোঁ যে এই ভোগালী বিহুত মেজি জ্বলোৱা হয়, কথাষাৰ মুখস্থ কৰে। কিন্তু তেওঁলোকৰ আমাৰ বিদ্যালয়ত যিসমূহ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কৰ্মসূত্ৰে ইয়াত নগৰমুখী হৈছে বা ব্যস্ততা খাতিৰতো হ'ব পাৰে, তেওঁলোকে ইমান বিহু সম্পৰ্কে তেওঁলোকৰ ইমান সম্যক জ্ঞানটো নাই। আমি ভাবিলোঁ সেইকাৰণে যিহেতু বিহু ৰচনাখন আমি মুখস্থ কৰোৱাব লগা হৈছে, সেইকাৰণে ভাবিলোঁ আমি স্কুলত কিবা এটা মানে দেখুৱাই কৰিব পাৰোঁ নেকি, যাতে তেওঁলোকৰ জ্ঞানটো হয়। হয়, এয়া আছিলে গোলাঘাটৰ দৃশ্য। দেৱাশিষ সাহাৰ প্ৰতিবেদন আমি দেখুৱালোঁ। এইবাৰ আমি ৰহাৰ